এটা বস্তু গম পোৱা টাইটানিকখন কেনেকৈ ডুবিছিলে? বাৰু ৰ'ব কেনেকৈ ডুবিছিলে দেখাম। তাৰ আগতে সকলোকে মোৰ ফালৰ পৰা বহুত দিনৰ মূৰত গুড মৰ্ণিং। আৰু এয়া আমাৰ চাওক বাইপাছত কি ধুনীয়াকৈ ৰাস্তাৰ কাষতে ফুলবিলাক লাগিছে। আৰু ৰাস্তাৰ ফুল চাই এতিয়া আহি ময়ো পাই গ'লো সেই দোকান। আৰু এয়া আজি ভাগ্যই মস্ত বাইকৰ চাবি এটা লৈ আহিছে, জানো আৰু ক'ত লগাই। আৰু তাৰপিছত এয়া এটা মই ধুনীয়াকৈ ফ্ৰেম এটা বনাবলগীয়া আছিলে, চ' তাক বনাই ল'লোঁ। আৰু আপোনালোকৰ যদি ফ্ৰেম লাগে আহিব, এয়া এসোপামান ফ্ৰেম আনি থৈছোঁ মই। আৰু বৰকৈ গৰম মাৰা দেখি ময়ো এতিয়া দৈ এবাটি খাই ল'লোঁ। এটা বস্তু গম পোৱা টাইটানিকখন কেনেকৈ ডুবিছিলে? কেনেকৈ? এনেকৈ চোৱা। আৰু এফালে টাইটানিক ডুবিল আৰু এফালে আমাৰ নগাঁৱত ডুবাৰ পৰিস্থিতিত মানে ধাৰাসাৰ বৰষুণ আজি কেইদিনমান ধৰি। আৰু তেনেকুৱাতে আজি আমাৰ ভাইটি যাব ডিব্ৰুগড়, চ' তাক গাড়ীত উঠাব আহিলোঁ। আৰু গাড়ীত উঠাব আহোঁতে এইবোৰ দেখি পেলাই মোৰো ভোক লাগি গ'ল, চ' গোটেইকেইটাই মিলি এতিয়া আমি ধুনীয়াকৈ চিকেন ললিপপ এটা খাই ল'লোঁ। খাই বৈ লৈ লাহেকৈ বৰষুণটো এয়া দেখি ময়ো এতিয়া ঘৰলৈ ওলাই দিলোঁ। চ' আজিলৈ আহিছোঁ গাইজ, বাই বাই, কাইলৈ লগ পাম।